নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিশ্ব নেতা নৰেন্দ্ৰ মোদী শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য। বিশ্ব প্ৰসিদ্ধ বিনিয়োগকাৰী মাৰ্ক মোভিয়াছৰ মন্তব্য। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। বিনিয়োগকাৰী মোভিয়াছৰ মতে শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰধানমন্ত্ৰী মোদী সঁচাকৈয়ে যোগ্য আৰু এই বিৰল সন্মান তেওঁৰ প্ৰাপ্য। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ এনেকুৱা মন্তব্য কৰিলে মাৰ্ক মোভিয়াছে ক'লে, বিশেষকৈ বৰ্তমানৰ পশ্চিম এছিয়া সংঘৰ্ষ আৰু চলিত ৰাছিয়া ইউক্ৰেইন যুদ্ধই বিশ্ববাসীক উদ্বিগ্ন কৰি ৰাখিছে। তেওঁ আৰু ক'লে, প্ৰধানমন্ত্ৰী মোদী এগৰাকী মহান নেতা হোৱাৰ লগতে এগৰাকী মহান ব্যক্তিও। তেওঁ এগৰাকী অতি ভাল ব্যক্তি। অৱশ্যে আন্তৰ্জাতিকভাৱে তেওঁৰ ভূমিকা আৰু গুৰুত্ব বৃদ্ধি পাব, কিয়নো তেওঁ বিশ্বব্যাপী ৰাজনৈতিক ক্ষেত্ৰৰ সকলো পক্ষৰ সৈতে আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ আগবাঢ়ি যোৱাৰ বাবে এগৰাকী অতি গুৰুত্বপূৰ্ণ শান্তিকামী হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্ব মঞ্চত ৰাজনৈতিক ক্ষেত্ৰৰ সকলো পক্ষৰ সৈতে আলোচনা কৰিবলৈ সক্ষম আৰু তেওঁৰ প্ৰচেষ্টাৰ বাবে শান্তিৰ নোবেল বঁটা প্ৰাপ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এনেকুৱা মন্তব্য অভিজ্ঞ বিনিয়োগকাৰী মাৰ্ক মোভিয়াছৰ। IANSৰ সৈতে হোৱা এক আছুতীয়া আলাপত মোভিয়াছে কয়, প্ৰধানমন্ত্ৰী মোদী এই সময়ত এগৰাকী অতি গুৰুত্বপূৰ্ণ শান্তি স্থাপনকাৰী হ'ব পাৰে, কিয়নো সম্প্ৰতি বিশ্ব অস্থিৰতাৰ মাজেৰে পাৰ হৈ গৈছে। উল্লেখ্য যে পশ্চিম এছিয়াত যি জিঅ'পলিটিকেল টেনশ্যন চলি আছে, এই জিঅ'পলিটিকেল টেনশ্যনক ৰুধিবলৈ মোদী ডাঙৰীয়াই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে আৰু লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিদ্বয়ৰ লগত ইষ্টাৰ্ণ ইউৰোপত শান্তি প্ৰতিষ্ঠিত কৰাৰ বাবে মোদী ডাঙৰীয়াই বিভিন্ন পদক্ষেপ হাতত লৈছে আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমগ্ৰ বিশ্বত প্ৰশংসিত হৈছে। বিনিয়োগকাৰী মোভিয়াছৰ মতে শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰধানমন্ত্ৰী মোদী সঁচাকৈয়ে যোগ্য আৰু এই বিৰল সন্মান তেওঁৰ প্ৰাপ্য। মোভিয়াছে লগতে কয়, ভাৰতে নিৰপেক্ষ হ'বলৈ আৰু সকলোৰে প্ৰতি নিৰপেক্ষ হোৱাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে আৰু দেশখন বিশ্ব মঞ্চত শান্তিৰ বাবে মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ বাবে অতি ভাল স্থিতিত আছে বুলিও মোভিয়াছে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদী সম্প্ৰতি বিশ্বৰ মুখ্য মধ্যস্থতাকাৰী হ'বলৈ যথেষ্ট যোগ্য বুলিও প্ৰখ্যাত বিনিয়োগকাৰীজনে লগতে মন্তব্য কৰে। বন্ধুসকল, উক্ত বিষয় সন্দৰ্ভত আপোনালোকৰ কি মতামত আছে আপোনালোকে অনুগ্ৰহ কৰি আমাক জনাব। We hope this video was informative and helpful. Thanks for watching the video.